নমস্কাৰ বাতৰি মাজতে চাবলৈ বিদ্যুতৰ খুঁটাত পালচাৰৰ প্ৰচণ্ড খুন্দা নিহত 2 বাইক আৰু আমি বলবৎ খুঁটাত পালচাৰৰ খুন্দা মাৰিছে আমি বলবৎ জানিছোঁ এই বাতৰি ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে গোসাইগাঁৱৰ সদৰ চহৰ দুৰ্গাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 2জন পুনৰবাৰ জানিছোঁ ভয়ংকৰ খুঁটাত পালচাৰৰ খুন্দা মাৰিছে গোসাইগাঁৱৰ সদৰ চহৰৰ উত্তৰপাৰা বাসিন্দা বাবলু ৰায়ে 23 নিয়ন্ত্ৰণ হেৰুৱাই নিজৰ AS16G 886 ফোন নম্বৰ পালচাৰখনেৰে এটা বৈদ্যুতিক খুঁটাত খুন্দিওৱাৰ ফলত ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় বলবৎ জানিছোঁ এই ক্ষেত্ৰত এক বিশেষ প্ৰতিবেদনটো শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাত বাইক চালক বাবলু ৰায়ৰ মৃত্যু হোৱাৰ বাইকৰ খুন্দাত সৰস্বতী সাহা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় বলবৎ জানিছোঁ এই ক্ষেত্ৰত এক বিশেষ খবৰ বিদ্যুতৰ খুঁটাত পালচাৰৰ প্ৰচণ্ড খুন্দা নিহত 2 বাইক আৰোহী বলবৎ জানিছোঁ খুঁটাত পালচাৰৰ খুন্দা মৰাৰ ফলত নিহত হৈছে 2জন বাইক আৰোহী বিদ্যুতৰ খুঁটাত পালচাৰৰ খুন্দা ইংৰাজী নৱবৰ্ষৰ আনন্দৰ উল্লাসৰ মাজতে গোসাইগাঁও সদৰ চহৰৰ দুৰ্গাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ ফলত 2জনৰ নিহত হৈছে বিদ্যুতৰ খুঁটাত পালচাৰৰ প্ৰচণ্ড খুন্দা নিহত 2 বাইক আৰোহী